Hello everyone, welcome back to my channel. কি খবৰ সকলোৰে আজি এগেইন মই ব্লগটো ষ্টাৰ্ট কৰিছো নগাঁও মাহিহঁতৰ ঘৰৰ পৰা এতিয়া আজি সকলে মোৰ ভিডিও চাই আছে তেওঁলোকে ভাবিব যে এই ছোৱালীজনী খালি ব্লগ ষ্টাৰ্ট নগাঁৱৰ পৰা যে কৰে কিহৰ কাৰণে তাৰ আসল কাৰণটো হ'ল মই 31st আহিছিলো নগাঁৱলে পাছদিনাখন ৰাতিপুৱাই মই গুচি গলো 1 তাৰিখে আজি আকৌ 14 তাৰিখ আজি হ'ল মাঘ বিহুৰ উৰুকাৰ নিশা গতিকে আজিও মই মাহিহঁতৰ লগত সেলিব্ৰেশন কৰিম উৰুকাৰ নিশা আৰু মাহিকটো সকলোৱে চিনি পায়ে আছে বাট আজি সিৰিয়াসলি কৈছো পম্পিবাক বহুত বেছি মিস কৰিছো তাই জোৰহাট গুচি গল সো তাই আহিব নোৱাৰিলে নগাঁও তো একাৰণে মিস ইউ পম্পিবা বহুত বেছি মিস কৰিছো টিকলিজনীকো বহুত মিস কৰিছো বাকি বলক আজি ব্লগটো ষ্টাৰ্ট কৰো আৰু সকলো দেখাই আছো খোৱাবত ব্যস্ত এ মোৰ বাবে স্পেশাল লৈ আহিছে মাহিয়ে পায়স ল খাই ল মজাকে চামুচ এখন লাগিব ক্ষীৰটো যে ইমান বেছি টেষ্টি বনাইছে বাবলি মাহিয়ে ন মাহি বহুত টেষ্টি হৈছে ন এইটো হ'ল এটা মৰম লগা মেজি ঘৰ য'ত লাইটিং অলপ কৰি দিছে বেলেঞ্চ অলপ লগাই দিছে ডেকৰেশ্যন কৰিছে অলপ নৰ্মেলি আমাৰ অসমৰ মেজিটোত একচুৱেলি এনেকৈ কৰা নহয় হ'লেও আৰু নাজানো মাহি এতিয়া কি আছে আইটেমত খোৱাৰ অলপ চিঞৰি ক'ব এক্সাইটেড লাগি আছে যে হাঁহৰ কৰি আছে বাট মইতো নাখাওঁ বাৰু পৰম্পৰা হেতু মোৰ চকুত পৰা নাই বাৰু মানে মোৰ পইণ্ট অফ ভিউৰ ফালৰ পৰা মই শুদ্ধ ভুল বুলি ক'বলৈ যোৱা নাই অলপ ইউনিক নয়টা জেনেৰেশ্যন অলপ বেলেগ বনি আছে চিকেন আমাৰ দাদাই বনাই আছে বাকিবোৰ মানুহ সবজিৰ কাষত কাৰোবাক লাগিলে ভাড়া কৰি লৈ যাব পাৰিব সো খানা ৰেডি দালি পাপৰ বেঙেনা ফ্ৰাই হৈছে শুকান মাছ এয়া হৈছে চিকেন আৰু ফিছ ফ্ৰাই আছে যিটো মই নাখাওঁ হ'ল হাঁহৰ মাংস নালাগে মোক নাখাওঁ মই দীপ কেনেকুৱা হৈছে ৱাও মই নাখাওঁ কিন্তু খাই দেখুৱা লেগ পিচটো টানি কেনে দেখুৱা চাটনি দুটা ৰাহু বহুত বেছিকৈ দবাই আছে
বুজিছোঁ দুখ নকৰিবা ছোৱালী কেইজনী কেনেকুৱা হৈছে খানা বঢ়িয়া আৰু উইচ কৰা সকলোকে হেপী বিহু এইজনী মানে শান্তি নাই ব্লগ বনোৱাৰ শান্তি নাই এজনী তেজনী ফুটোতে মোৰ জীৱনটো গৈছে মানে এতিয়া বাজিছে ৰাতি 12টা আৰু আমি আছো ৰাস্তাত অৱশ্যে ঘৰৰ লগতে আছো বাৰু মোৰ অকলশৰীয়া মানুহ বিচাৰি ফুৰিছে আৰু আজি হ'ল ফাইনেলি আমাৰ মাঘৰ বিহু কেমেৰা ওচৰত গৈ আহা উস্তাদি কেমেৰা বেক চাইডে উস্তাদি কিন্তু কেমেৰা ফ্ৰণ্টত অহাৰ লগে লগে চব বন্ধ হৈ যায় ভিডিঅ' বনাই আছো ভাইয়ে এতিয়া ভাত খাই দিছো অলপ আগত ভাইয়ে এতিয়া ডান্স কৰিব দি আছে আৰে গাড়ী আমাৰ গাড়ী উৰাই নিব আৰু দেই বিহুৰ দিনত ঘটনা ঘটাই ল'বলৈ নাই এতিয়া ৰাস্তাটো অৱশ্যে পূৰা খালী ঘৰ বেক চাইডে আছে আমি পূৰা কলঙৰ পাৰে খোজকাঢ়ি আছোঁ এইফালে আছে কলংখন এন্ধাৰত একো দেখা নাযায় আৰু এই গাৰ্লছ কেইজনীৰ লগতে এন্ধাৰ মুখীখন দেখাই নাপাব চাওঁ বহুত ধুনীয়া ধুনীয়া ছোৱালী ঘৰত গালি দিব ধুনীয়া ধুনীয়া ছোৱালী দেখাই আছোঁ পোহৰত দেখাই আছোঁ এতিয়া বাজিছে ৰাতি 12টা আৰু আমি গাৰ্লছ পাৰ্টি ওলাই আহিছোঁ ফুৰিবলৈ আজি ফাইনেলি মাঘৰ বিহু হয় গতিকে সকলোকে মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ গাড়ী আহিছে ৰাস্তাৰ মাজত খোজকাঢ়ি থকা গাড়ী উৰাই নিব আমাক বিহু পকিব আৰু কোৱা ছোৱালীসকলৰ কিবা ক'ব লগা আছে নেকি ৰাস্তাই ঘাটে ঘূৰি অৱশ্যে ঘৰৰ লগতে ঘূৰি আছোঁ ইমান দূৰত নাই বাৰু ইফালে সিফালে চবফালে মানুহে বিহু চেলিব্ৰেশ্যন কৰি আছে চলো ঘূৰো আৰু এতিয়া তাৰপিছত অলপ ডান্স চান্স কৰি শুবলৈ হ'ব বহুত ৰাতি হৈ গ'ল শুনিবনে কথা পিটনলৈ ভয় কৰে ন এতিয়া ৰাতি প্ৰায় 2টা বাজিবৰ হ'ল চ' আমি শুবলৈ আহিলোঁ চ' আজিৰ পৰাতো মাঘ বিহুৰ ষ্টাৰ্ট হৈ গ'ল তো কালি ৰাতিপুৱা মই ঘৰলৈ যাম ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব এণ্ড সকলোকে মোৰ তৰফৰ পৰা ভোগালী বিহুৰ হিয়াভৰ আন্তৰিক শুভেচ্ছা জনালোঁ বাই গুড নাইট গাইজ